শুন হেৰি এই ৰমেনৰ মাকে কৈ আছিলে তই বোলে কাৰোবাক লিংক লগাইছ হে মাৰ এজনী ক'ব পাওঁ আৰু দেই মই নকওঁ নহয় বাপেৰক ফটো চটো কিবা আছে নেকি দেখাচোন চাওঁ কোনজনীয়ে নে নিশ্চয় পচন্দ কৰিলে দেখাই শুনাই দেখোন বৰ ৰূপো তোক কি দেখি পচন্দ কৰিলে অঁ চকুকেইটা চাগে অকণ বেয়া বাৰু এইবোৰ বাদ দে মই দেখাত কেতিয়াও ভুল নাযাওঁ ফোন লগাই দে মোক আজিয়ে মই কথা পাতিম ফোন লগা অঁ ইমানখিনি কৰিলিয়ে যেতিয়া এতিয়া কথা পতাতনো কি লাজ লগা দে ৱাইফ বিয়া পাতিলে শুনিছে এনেহে ছেভ কৰিছে বিয়া আগতনো ৱাইফ বুলি ছেভ কৰেনে সঁচাকে নাই পতা নে শুই হ'ব দে সঁচাকে কৈছো হ'ব গানটো বৰ ধুনীয়া লগাইছে তোমাকে নাপালে মৰো মৰো লাগে ভালটোকে পাইছ দে অঁ আচল নামটো কি আছে এঞ্জেল প্ৰিয়া হেল্ল' অঁ ফোন নাকাটিবা ধৰা পৰিলা তোমাৰ দিয়া এঞ্জেল প্ৰিয়া অঁ হয় হেৰি মোৰ ল'ৰাটোক কি চাই পচন্দ কৰিলা নো ভদ্ৰ বহুত ভদ্ৰ অঁ গাৰ ভিতৰত কোনো নাই কি ক'লা হেণ্ডচাম হেণ্ডচাম অঁ এনেই কিমান দিন গা নুঠে জানা এমাহৰ মূৰত আজি মই গা ধুৱাইছোঁ কি ক'লা ফটো দিয়ে ফটো দিয়াটোনো কি ডাঙৰ কথা চোলাকেইটা সলাই মাকজনী আছোঁ ধুই দিম সি সলাই তোমাক ফটোখন দি দিয়ে গা ধুলোঁ বুলি আৰু তাতে ভুল যোৱা আৰু বাৰু কি পঢ়ি আছা ক্লাছ 10ত আমাৰ ইনো কিমান বুলি ভাবিছা দুবাৰ হাই ছেকেণ্ডেৰী ফেইল কৰি এতিয়া ডিগ্ৰীটোত পাছ কৰি পেলাই এবাৰ নামটো লগাইছে কি হ'ল ক'বলৈ দে কিয় নকওঁ সঁচা কথাটো জানিব লাগিব ফোনটো কাঢ়িছে বুজিছা ফোনটো কাঢ়িছে সঁচাটো কৈছোঁ সি কি কৈছে ডিষ্টিংশ্যন বুলি কৈ থৈছ ফাঁকি একদম নুশুনিবা ফাঁকি কৈছে দুবাৰ ফেইল কৰিলে পিছৰ বাৰ 3 নম্বৰ বা যেনে তেনে ছেকেণ্ড ডিভিজন পাইছে আৰু ওচৰ এতিয়া ডিগ্ৰী কলেজতো নামটো লগাই দিছোঁ কি কৈছে সি তোমাক চাকৰি কৰি আছে ডাঙৰ চাকৰি তেন্তে অঁ আহিবা আৰু তোমাৰ কপাল ফুলিল দিয়া কান্দিছ শুনা কান্দি তই মোক আগতে ক'ব লাগে